পৰিৱেশ আচলতে এই মুহূৰ্তৰ পৰিৱেশ এয়া আচলতে প্ৰতি বছৰে পৰিয়ালৰ পৰা বহুত দূৰ আঁতৰি থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু সুৰক্ষাৰ ক্ষেত্ৰত দিনে নিশাই ভোগালী ত্যাগ কৰি একেলগে ইয়াতে তেওঁলোকে মেজি সাজু কৰিছে আৰু বিহু মাৰি এক প্ৰকাৰ আনন্দ কৰিছে এইসকল বনকৰ্মীয়ে। আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ আমি দেখুৱাইছোঁ যে যিসকল বনকৰ্মী কাজিৰঙা সুৰক্ষিত হৈছে তেওঁলোকে ভোগালীৰ বিহু আহি আছে আৰু সেইটো ক্ষেত্ৰে সেই সূত্ৰে যিহেতু যে আজি ভোগালী উৰুকা ঘৰলৈ যাবলৈ পোৱা নাই, ইয়াতো আপোনালোকে দেখা পোৱা গৈছে বিহু উদযাপন কৰিছে, আগবাঢ়িছে, মেজি সন্ধ্যা ভাগলৈ সাজু কৰিছে। কি ক'ব? ঘৰলৈ যাবলৈ পোৱা নাই যদিও উৰুকা উদযাপন কৰিব আৰু এই উদ্যানৰ পৰিৱেশ এই মুহূৰ্তত আচলতে এই মুহূৰ্তত যদি চোৱা যায় প্ৰতি বছৰে নিজৰ পৰিয়ালৰ পৰা বহু দূৰ আঁতৰি থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে কাজিৰঙাৰ এইসকল বনকৰ্মীয়ে। আৰু আজি বন্ধু এৰি বন জৰিয়তে বিহুগীত গাই তেওঁলোকে এক প্ৰকাৰ বিহু ভোগালী তেওঁলোকে উদযাপন কৰিছে। আৰু এইসকল আচলতে কাজিৰঙাৰ প্ৰকৃত যোদ্ধা নিজ কৰ্তব্যৰ বাবে হেঁপাহৰ ভোগালীক ত্যাগ কৰি একেলগে এইদৰে তেওঁলোকে মেজি প্ৰস্তুত কৰিছে সন্ধ্যাৰ ভাগলৈ। আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব, এইসকল বনকৰ্মী আচলতে কৰ্তব্যৰ তাৰণাত আজিৰ দিনটোত তেওঁলোকে যদিও ঘৰলৈ মনত পৰিছে কিন্তু তেওঁলোকে বিপৰীতে যদি চোৱা যায় কাজিৰঙাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়তে এইদৰে তেওঁলোকে বিহুৰ উদযাপন কৰিছে, ভোগালীৰ উদযাপন কৰিছে। ইতিমধ্যে মেজি সাজু কৰা হৈছে। বেৰিকেড দিয়া আছে তৰা দি ইমানতো নাচনি নুমলিব লাগিলে নাচনি তুলি লম পথালি কোলাত। এইসকল বনকৰ্মী আজিৰ দিনটো তেওঁলোকে যিহেতু পৰিলক্ষিত হৈছে আমি মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা অনুভৱ আজি ঘৰখন এৰি আপোনালোকে ইয়াতেই বিহু ডিউটিৰ মাজতে নিশ্চয়কৈ আচলতে এইসকল বনকৰ্মী কেনেকুৱা লাগিছে?